Hey friends, welcome to my channel. মই বৰখাই আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। এইটো মোৰ ফাৰ্ষ্ট ভিডিঅ' হয়। প্লিজ সকলোৱে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। মায়ে পূৰা পাত কাটিছে পিঠাগুড়ি খুন্দিবৰ কাৰণে এতিয়া। মায়ে পূৰা ঢেঁকী দি আছে, আপায়ে পূৰা বৰাই আছে। কি দি আছে, মাজে মাজে কিবা কিবি কথা পাতি আছে আৰু সেইবোৰ আপোনালোকক শুনোৱা নাই। বহুত দিনৰ মূৰত লগ পাইছেতো, সেইকাৰণে পুৰা কথা পাতি আছে আৰু। এইজনী হ'লো মই। এয়া পিঠাগুড়ি চালি আছে, এয়া পিঠাগুড়ি চালিব লৈছে আৰু। পিঠাগুড়ি চালি আছে পূৰা। Hey friends, আপোনালোকে যে মোৰ ভিডিঅ'টো চাই আছে, প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। মাহঁতে পিঠাগুড়ি খুন্দি আছে, মই চাহ মানে কি বেছি নহয়, 2 কেজিমান হ'ব আৰু। মই নেলাগিলেও হ'ব, মোৰ কাপোৰ ভৰাব আছে, মই কাপোৰ ভৰাম আৰু কিবা কিবি আছে আৰু কাম কৰিব, কামবোৰ কৰোঁ। আপোনালোকে ভিডিঅ' চাই থাকক। হে ফ্ৰেণ্ডছ, মই বৰখাই পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আপোনালোকে যদি মোৰ ভিডিঅ'টো প্ৰথমবাৰ চাইছে, প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। এয়া হৈছে আমাৰ ঘৰৰ কাষত মায়ে ৰোৱা তুলসী গছ। তুলসী গছ ঘৰৰ চাৰিওকাষে থাকিলে ভাল বুলি কয়, সেইকাৰণে মায়ে ৰুইছে। এয়া আমাৰ হৈছে আগফালে থকা ধাননি পথাৰ। আচলতে আমাৰ ঘৰত নাম এষাৰ পতা হৈছে সৰুকৈ, ঘৰ লোৱা। সেইকাৰণে মাহঁতে পিঠাবোৰ খুন্দিছে, পিঠা বনাবলৈ, মালপোৱা বনাবলৈ আৰু কিবা কিবি বনাব, যি বনাই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম।